ঐ তই কিবা পঢ়ি আহিছনে? মোৰ যে একদম একো পঢ়ি অহা নাই। এইটো ছাৰটো আহিলে মোৰ একদম মাথাটো গৰম হৈ আহে বুজিছ। পঢ়িম কেনেকে? এই মাষ্টৰটোৱে যিহে পঢ়ায়, এই পঢ়োৱাখিনি শুনিলে মোৰ মাথাটো গৰম হৈ আহে। কোনখন স্কুলত পঢ়িছিলে জানো এই মাষ্টৰটো? ভালকৈ ইংলিছ ক'ব নাজানে, আমাক এনেই কনফিউজ কৰাই মৰাই। হয় ই ভালকে নাজানে, এনেই আমাকে মাৰি থাকে। ঐ আহিলে সেইটো আহিলে। এতিয়া কি প্ৰশ্ন সুধিব চাবি দেই। মোকে আগত নেমাতিলে হয়, আজি কোনো নাই ক্লাছত, আমি দুটাই আছোঁ। তোক নেমাতিলে কাক মাতিব? নহ'লে মোক মাতিব, নহ'লে তোক মাতিব। আমি দুটাইতো ক্লাছত আছোঁ। আজি আমাৰ দুটাৰ বেণ্ড বজিলে আৰু বুজিছ। আজি দেখোন ক্লাছত ল'ৰাই নাই যে, তহঁতি দুটাই অকল আহিলি নেকি? আজি ক্লাছত দুটাই আমি ভালকৈ মিলি কিনে আজি ছাৰক দিওঁ ৰ। মোৰ যে কিবা এই ছাৰডাললৈ ভয় লাগে পাই, যিহে প্ৰশ্ন সোধে। সদায় গোটেই ষ্টুডেণ্টৰ আগত, ল'ৰা ছোৱালীখিনিৰ আগত আমাৰ দুটাক লাজ দিয়ে নহয়। আজি আমি দুটাই দিওঁ বুজিছা। তই মোক অলপ ছাপৰ্ট কৰ। তই পিছে ঠিকেই কৈছ। দে দিওঁ দুটাই অলপ আজি। কি হ'ল তহঁতি দুটাই যে মনে মনে ফুচফুচাই কথা পাতি থাকিলি? হেৰি নহয় ছাৰ, আপুনি দেখা নাই জানো আমি দুটাই অকল ক্লাছত আছোঁ? আমাৰ দুটাক দেখা পাছতো আপুনি যে সুধিছে আৰু ক্লাছত কোনো নাই নেকি বুলি। আপোনাৰ মাইণ্ডটো গ'ল নেকি ছাৰ? ঘৰত মাৰে বাপেৰে কি শিকায় তোক হা? মই গম পাইছিলোঁ তহঁতে দুজনে কিবা কথা মিলাই আছ। এজন হ। ছাৰ কিবা প্ৰশ্ন সুধিব আছে যে সোধক। আমি দুজনে একেলগত আহিছোঁ, একেলগত বহিম, একেলগত যাম। আমি এক নহওঁ। এই ল'ৰাটো আজি কি হৈছে পাই? এষাও কথা ক'ব নোৱাৰি, ইমান মুখে মুখে ধৰিছে। মই এতিয়া দুয়োজনকে প্ৰশ্ন সুধিম, ভালে ভালে উত্তৰ দিবি। নিজেই নাজানে ভালকৈ, আমাক সুধিব বোলে। এতিয়া কি প্ৰশ্ন সুধিব চাবি দেই। দে জবলাই কচোন, কাম হিয়াৰ মানে কি হয়? সুধিলে আৰু ইয়াৰ ফটা চটা ইংলিছ। ছাৰ কম হিয়াৰ মানে কমকৈ শুনি পোৱা। কি? কম হিয়াৰ মানে কমকৈ শুনি পোৱা? কোনে শিকালে তোক এনেকৈ? ছাৰ আপুনিচোন সিদিনাখন চিঞৰি শুনাই আছিলে। হিয়েৰ মানে শুনি পোৱা, হিয়েৰ মানে শুনি পোৱা, হিয়েৰ মানে শুনি পোৱা গৈ আমাৰ কাণখনি ফালি পেলাইছিলে। এতিয়া আপুনি পাহৰিলে নেকি? এই ল'ৰাটোক কি এনচাৰ দিছে মানে আজি? কি উত্তৰ দিছে মোক? তোৰ অকল কি সেই হিয়েৰটোৱে মনত থাকিলে নেকি? ইমানকৈ ইংলিছ পঢ়ালোঁ, হিয়েৰটোৱে অকল মনত থাকিলে? ছাৰ হিয়েৰটোৱে মনত থাকিলে। আপুনি 10টা দি শিকাইছে যদি মনত থ'বই লাগিব। আকৌ নহ'লে যে পাছত মাৰিব, সেইকাৰণে অকল হিয়েৰটোৱে মনত থ'লোঁ। এই ছাৰটোৱে যে সঁচাকৈ এদিন ক'ব আমুক, এদিন ক'ব তামুক, এই মোৰ মাথাটো খাই পেলাইছে ই সঁচাকৈ। মোৰ কিবা বেয়াত বৰ লাগি গৈছে দেই এই ছাৰটো যে। একদম ক্লাছৰ পৰা ওলাই যাওঁ লাগিছে দেই। কাম হিয়েৰ মানে ইফালে আহ। ৰ'ব ছাৰ গৈছোঁ। ভগৱান, মই তোক ইফালে আহিব কোৱা নাই, কাম হিয়েৰ মানে এইফালে আহ। ছাৰ এই ইংলিছ কৈ মোৰ মাথাটো খাই নেপেলাব দেই। আপুনি ইফালে আহ বুলি মাতা নহয় জানো, সেইকাৰণে মই আহিলোঁ। ইংলিছত যদি কাম হিয়েৰ বুলি কোৱা হয়, তেন্তে অসমীয়াত ট্ৰান্সলেট কৰিলে ইফালে আহ। মই তাকেই তোক বুজাবলৈ চেষ্টা কৰিছিলোঁ, তোক ইয়ালৈ মাতা নাছিলোঁ। মই কথাটো বুজাইছিলোঁ যে কাম হিয়েৰ মানে ইফালে আহ। ছাৰ আপুনি কিবা মোক প্ৰশ্ন সুধিবনে এনেকৈ ইংলিছ কৈ মোৰ মাথাটো গৰম কৰিব? নহ'লে মোক ছুটি দিয়ক, মই গুচি যাওঁ। এই মাষ্টৰটো কোনখন বিদেশত পঢ়ি আহিলে নহয়, একেবাৰে গতি মাৰি দিব মন যায় মোৰ। দে তোমাক প্ৰশ্নই দুটামান সুধিছোঁ, ভালকৈ উত্তৰ দিবি। চেনিকলটোক ইংলিছত কি কয় কোৱা? ছাৰ চেনিকলটো ইংলিছত চুগাৰ বানানা বুলি কোৱা হয়। চুগাৰ মানে চেনি আৰু বানানা মানে কল। কি? চুগাৰ বানানা? ভগৱান, খালি যা এতিয়া ঘৰলৈ যা। মোৰ মাথাটোতো গৰম কৰিলি আৰু যা, এতিয়া ঘৰলৈ যা। टीचर को भी बना दिया बुर्बक। अभी चलो 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 चलो। আজি বেয়া দিলোঁ, আজি মজাটো লৈ ল'লোঁ। ইমান দিনে আমাক দি আছিল নহয়, আজি লৈ ল'লোঁ। মজা দিলোঁ বে। अब चलते हैं घर। বাই বাই টিচাৰ, কালি আকৌ লগ পাম। তই কিন্তু দিলি আজি দেই, তই কিন্তু। বল আজি মোৰ ফালৰ পৰা তোক পাৰ্টি এটা দি দিম। বল তেনেহ'লে দেৰি নকৰি ইয়াৰ পৰা ৰাওনা মাৰোঁ।